তো হেল্ল' গাইছ, আকৌ এটা ধুনীয়া ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ। মোৰ এইটো চেনেল ডিম্পল ব্লগ। আৰু আজি আপোনালোকে জানে 15 আগষ্ট, সেইকাৰণে মই আজি ভিডিঅ'টো বনাব ওলাইছোঁ। ভিডিঅ'টো অকণমান আজি ধামাকা হ'ব। মই ইয়াৰ নেক্সট পিছৰ ভিডিঅ'টোত মই কৈছিলোঁ আপোনালোকক ইমান ধামাকা দিওঁ। আৰু দিব পাৰিছে, এইখন আমাৰ বাৰী হয়, বাৰীৰ পৰা আহিছোঁ মই। বহুত বোকা আগতে মই আহিলোঁ 15 আগষ্টৰ কাৰণে আমাৰ স্কুলত কি কৰে সেইখিনি দেখাব চেষ্টা কৰিম বাৰু। আৰু আজি ক'ৰবাত অলপমান ফুৰিবলৈ যাম। এতিয়া মই আগতে চাইকেলখন ওলাই লওঁ। চাইকেলখন ক'ত বা আছে, পাই গ'লোঁ চাইকেলখন। এইখন মই এইটো নতুন ৰুমত থৈছোঁ। মই দুখনকৈ ফ্লেগ লগাই লৈছোঁ। এই দুখন এখন চাইকেল অকণমান হেৰি হৈছিলে বাৰু, চাইকেলখন লৈ যাওঁ এতিয়া। আৰু চাইকেলটো ওলাই নিলোঁ এতিয়া। আৰু এতিয়া মোৰ লগৰ দুটামান আহিব নেকি, সিহঁতৰ লগত মই স্কুলত যাব লাগিব। আৰু এতিয়া 6:17 বাজিছে। 6:17 মই 7টা বজাত যাব লাগিব। 7টা বজাত মই স্কুলত যাব লাগিব, কাৰণ স্কুলত মাতিছে 7টা বজাত। কিন্তু 7টা বজাত যাব লাগিব মোৰ। লগৰটো আহিব, লগৰটো মাতিব আৰু যাম আমি। আপোনালোকক দেখাম বাৰু। এতিয়া মই গাটো ধুই লওঁ ন, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া গা চা ধুই ওলাই ল'লোঁ। এতিয়া ভাত খাব পাৰিছে, মই ভাজি খাই লওঁ। আৰু ৰাতিপুৱাই দিব পাৰিছে, গান লগাই দিছে মোবাইলত। গান লগাই দিছে ভাতকেইটা খাই লওঁ। তো এতিয়া ভাত পানী খাই ওলালোঁ, আপোনালোকক দেখালোঁ। এতিয়া ভাত খালোঁ। বেছি আইটেমটো হয় নে, অকল আলু পিটিকা আৰু সেইটো। এইটো কিবা পোক নহয় জানো? এইটো উৰি যায়। কিবা এটা দেখা পালোঁ সেইকাৰণে কাপোৰ নাই, তাতে আছে। আইতাই পেটিকোটটো পিন্ধি আছে। কাপোৰ এখন পাইছোঁ, সেইটো যে মুচিব লাগিব। মই চাইকেলখন মুচি গৈছিলোঁ, মই চাইকেলখন মুচি আহিলোঁ। এতিয়া স্কুল যাব লাগে, লগৰকেইটা আহিব, তাৰপিছত আমি একেলগে গুচি যাম। এটা কথা হ'ল মানে, সিহঁতৰ চকু বেমাৰ হৈছিলে, মোৰ এই অসীম অপুহঁতৰ। বাৰু একো নাই, ভাল হৈ যাব। ছাৰহঁতে আহিছে বাৰু 20 মিনিট, সেইকাৰণে এতিয়া আৰু অলপমানেই আগত ভিডিঅ' বনাইছিলোঁ। গম পাইছিলে যে এয়া মানে মোবাইলটো লৈ যাব দিয়া নাছিলে স্কুলত। সেইবাবে আমি তাতে স্কুলত বেলেগ ল'ৰা এটাক দি থৈ পিনে হেৰি কৰিছিলোঁ। তাৰপিছত এতিয়া আমি অলপমান ফুৰিব গৈ আছোঁ এয়া ডুমডুমাত। এইটো এটা খৰ্গেশ্বৰ চবৰে জাতীয় পতাকা আছে। ব'লা এতিয়া আৰ্মি কেম্পত গৈ আছোঁ আমি। বিশ্বজিৎ বহুত ল'ৰাই গৈ আছোঁ।
এতিয়া ইয়াতে অলপ ৰখিলোঁ প্ৰাঞ্জল ঘৰত যাম প্ৰাঞ্জল ইহঁতৰ ঘৰত যাম আজি ইয়াৰ মোক লাজত মোক জোকাইছে বাৰু ইহঁতৰ ঘৰত গৈছোঁ এটা আমি অলপ ৰখিলোঁ এটা আৰ্মি কেম্প পাৰ হৈ আহিলোঁ কাৰণে এতিয়া প্ৰাঞ্জলৰ ঘৰত যাম প্ৰাঞ্জলৰ ঘৰত যাম এতিয়া ই কি বা কৰে চাগে চাই তোৰ মুখখন দেখা বেয়া কথা পাতিলে অসভ্য কথা নকয় দে দেওবাৰে এতিয়া প্ৰাঞ্জলৰ ঘৰত গৈ পিনে আপোনালোকক কৈছোঁ বৰ্তমান আহিব প্ৰাঞ্জলৰ ঘৰৰ পৰা ওলালোঁ কাৰণ সিহঁতৰ ঘৰত ভিডিঅ' নবনাওঁ আৰু লাজ লাগে ন যিমান হ'লেও এতিয়া আৰু অলপমান আগত ফুৰিব গৈছোঁ বৰচলা ৰ'দত দেওবাৰে বাৰু মই আগত যাওঁ এনে বৰচলাত গৈছোঁ বাৰু এতিয়া বৰচলা যাওঁ নে ক'ত যাওঁ ঠিক নাই নোৱাৰি ইমান ধুনীয়া বোন আছে ইয়াতে চাওক ইয়াক কাহি বোন বুলি কয় নেকি কোনে নাগিন নাচ কৰিছে ঐ বোলে কিবা বৰচলা বিললৈকে যায় ব্লগ চাই আহোঁ বৰচলা বিলখন আৰু চাইকেল এক্সচেঞ্জ কৰিলোঁ মোৰ চাইকেলখন আৰু ইয়াৰ চাইকেলখন ব্লগ এতিয়া বৰচলা বিললৈকে যাইছোঁ ব্লগ এতিয়া বৰচলা বিললৈকে গৈছোঁ আমি পালোৱেই বৰচলা পালোৱেই নেকি আৰু 1.5 কিলোমিটাৰ আছে বোলে গৈ আছোঁ ৰখক যাবাই বৰচলা বিল একবাৰ চাই আহিছোঁ আৰু মই যোৱাবাৰ বছৰ মানে যোৱা বছৰ চাইছোঁ দেখা ৰবা কি দেখাইছিলি কি কৰি আছিলি ই কিবা এটা মোক কৈ আছিলে বোলা এতিয়া বৰচলা বিলত গৈ আপোনালোকক লগ পাই আছোঁ বৰচলা বিলখন মানে কেনেকুৱা ধুনীয়া দেখিবলৈ আপোনালোকক দেখাই আছোঁ মোৰ মুখখন ব্লাডাৰ আহি আছে না মই গম পাইছোঁ বাৰু গোটেই আন্ধাৰত সোমাই দিছোঁ সেইকাৰণত ধৰক বৰচলা বিলত আপোনালোকক লগ পাইছোঁ গম পাই যে মই বৰচলাৰ পৰা আহি থাকোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ ষ্ট'ৰেজ ফুল হৈ গৈছিলে সেইকাৰণে আৰু এতিয়া এই বৰ্তমান ইয়াৰ ঘৰত আছোঁ জিতুমণিৰ এতিয়া ইয়াৰ পৰা আৰু অকণমান ফুৰিবলৈ যাম বাৰু বেছি দূৰ নাযাওঁ অসম জ্যোতি কলেজমান যাব পাৰিম তাতে গৈ আপোনালোকক লগ পাই আছোঁ দিয়ক আৰু জিতুমণিৰ ঘৰৰ পৰা ওলাই আহি পিনে আমাৰ ঘৰত সোমাই পিনে মই ড্ৰেছটো চেঞ্জ কৰিলোঁ কাৰণ সেই চাৰ্টটো লেতেৰা হৈ গৈছিলে তাৰপিছত এতিয়া আমি অসম জ্যোতি পিনে গৈ আছোঁ অসম জ্যোতি পিনে তাতে বোলে ফাংচন আছে অলপমান চাম যাওঁ চাব দিয়ে নে নাইবা ছাৰ এইটো ৰাস্তাতে সোমাবা নেকি এই নগাঁও ৰাস্তাটো সোমাই পিনে আমি যাওঁ তাতে গৈ পিনে ভিডিঅ'টো বনাম নহ'লে এইফালে ৰ'দো তাতে গৈ পিনে ভিডিঅ'টো বনাইছোঁ চাব আপোনালোকে হেৰি পালোঁ হেৰি ফাংচন চেচেই হ'ল ন হৈছে নেকি গান বজাই যাব নেকি নাবাৰ নাযাওঁ দিয়ক কাৰণ ফাংচন চেচেই হ'ল সেইবাবে নাযালেও বেয়া নহ'ব আজি একো চব ফ্লপ মাৰিছে বেয়া নহ'ব দিয়ক পাইছোঁ ফাংচন দেখাব নোৱাৰিলোঁ আমি আহি পাওঁতে চেচেই হ'ল ফাংচন গম পালেই মানে চব পিনে ফ্লপ মাৰিছে ইফালে মই বৰচলা যাওঁতে মই ধুনীয়াকৈ নদীৰ ভিডিঅ'টো ধুনীয়া বনাইছিলোঁ সেইটো মানে কেনেকৈ কি হ'ল মই নিজে গম নাপাওঁ ডিলেট হৈ গ'ল মানে কি হ'ব তাকে ভাবিছোঁ তাৰপিছত হ'লেও ফাংচনো দেখাব নোৱাৰিলোঁ এনেই আপোনালোকৰ যাত্ৰাটো দেখালোঁ বাৰু বেয়া নাপাব ইয়াৰ নেক্সট ভিডিঅ' মই ধামাকা কৰিম সেই ভিডিঅ'টো মই সঁচা সম্পূৰ্ণ ধ্যান ৰাখিম আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নকৰিব গাইজ মানে বহুত মেহনত কৰি পিনে বনাইছিলোঁ ভিডিঅ'টো কেনেকৈ কি হ'ল মই নিজে গম নাপাওঁ বাই গাইজ